আজি ইমান দিন হৈ গ'ল গৌতমে এটা খবৰ নললে মোৰ। আজি তাৰ ৰুমটোত সোমাই বহুত মনত পৰিছে তালৈ। তাৰ জানো মোলৈ মনত নাই পৰা নে? বেচেৰা ৰুমটো যেনেকে থৈ গৈছিলে তেনেকৈ আছে। কোনদিনা যে আহিব এইটো ৰুমত। সি বাৰু সঁচাকৈ এইখন ঘৰ এৰি গুচি গ'ল নেকি একেবাৰে? বাবা, তুমি সোনকালে আহা ঘৰলৈ উভতি। তুমি নোহোৱাৰ বাবে ঘৰখন একেবাৰে খালী হৈ গৈছে। তুমি যদি এনেকৈ দূৰে দূৰে থাকা মোৰ পৰা, মই জীয়াই নাথাকিম। সেইজনী আহিয়ে মোৰ ঘৰখনটো ধ্বংস কৰিলে, মোৰ ল'ৰাটোকো মোৰ পৰা দূৰত লৈ গ'ল। মা, আপুনি ইয়াতে বহি আছে। মই গোটেই ৰুমতে বিচাৰি আছো। কি হ'ল? মা, আপুনি ইয়াতে কিয় অকলে বহি আছে? আহক, কিবা এটা খাই ল'ব। আপুনি আজি ইমান দিন হ'ল ভালকৈ খাদ্যও খোৱা নাই। মোক খাব মন যোৱা নাই। মা, এনেকৈ থাকিলে কেনেকৈ হ'ব? মা, এনেকৈ হ'লে কেনেকৈ হ'ব? তুমি ইমান চিন্তা নকৰিবাচোন। গৌতম আহিবতো উভতি। তোমাক এনে ডক্টৰে চিন্তা কৰিবলৈ মানা কৰিছে। সি নহয় বহুত খালী খালী লাগি আছে। কেতিয়া আহিব সি? মা, আহিব নহয় সি। তুমি ইমান চিন্তা নকৰিবা। আহা, কিবা এটা খাই ল'বা। আহা, ইমান চিন্তা কৰি নাথাকিবা। আহা সোনকালে। মা, পৰিলো। মা, কি হ'ল তোমাৰ? মা, উঠাচোন উঠা। বিছনাখনত শুই দিয়াচোন। মই কৈছিলে নহয় তোমাক ইমান চিন্তা নকৰিবা বুলি। গৌতমক সোনকালে মাতি দিয়া। তাক চাব খুব মন গৈছে। মা, আপুনি ইমান চিন্তা নকৰিবচোন। ৰ'ব, মই ডক্টৰক ফোন কৰি দিওঁগে। হেল্ল' ডক্টৰ, আপুনি সোনকালে আহকচোন। মাৰ নহয় কিবা হৈছে, পৰি গ'ল। ঠিক আছে, আহক। মা, আপুনি অলপ শুই দিয়কচোন। ডক্টৰ আহি আছে। গৌতম, গৌতম, আহা সোনকালে ঘৰলৈ। আহা ডক্টৰ, ভিতৰলৈ। কেনেকে পৰিলি আৰু? ডক্টৰ, আজি কেইদিনমানৰ পৰা না একো এটা মুখত দিয়া নাই। ভালকৈ খোৱা বোৱা কৰা নাই। অকল টেনচনহে লৈ থাকে। মই সেইদিনে কৈ থৈ গৈছিলো এওঁক বেছি টেনচন ল'ব নিদিব। কি হ'ল ডক্টৰ, কি ভাবিছে? এওঁক হস্পিটেলত এডমিট কৰিব লাগিব। কি হৈছে মা? হস্পিটেল নিয়াৰ পিছত পৰীক্ষাবোৰ কৰাৰ পিছতে ভালকৈ ক'ব পাৰিম কি হৈছে। এতিয়া যিমান সোনকালে পাৰি সিমান সোনকালে হস্পিটেল ভৰ্তি কৰক এওঁক। এতিয়া মই আহিলো। হে প্ৰভু, এতিয়া কি কৰিম? মই অকলে অকলে, এও নাই। মা, আপোনাৰ এয়া কি হৈ গ'ল? যেনেকে হ'লেও গৌতমক খবৰটো দিব লাগিব। আৰু মাক আজিও হস্পিটেল এডমিট কৰিব লাগিব। এনেকৈয়ে তৰাই গৌতমক ফোন কৰি সকলো কথা জনায়। পিছত গৌতম আহি মাকক হস্পিটেলত ভৰ্তি কৰিবলৈ লৈ যায়। মা, তোমাৰ এয়া কি হ'ল? তুমি কিয় ইমান চিন্তা কৰি আছিলা? তুমি চিন্তা নকৰিবা মা, তুমি সোনকালে ঠিক হৈ যাবা। গৌতম, মাৰ কি হৈছে? কি হৈছে বা মই ভালকে নাজানো। বৌহে কৈছে মাৰ বোলে খোৱা বোৱা নাই কৰা, টেনচন লৈ থাকে কিবা। মায়েনো কিয় ইমান টেনচন ল'ব লাগে? ডক্টৰেচোন আগতে মানা কৰিছে টেনচন ল'ব নালাগে বুলি। এতিয়া ডক্টৰে কি ক'লে? ডক্টৰে একো কোৱা নাই এতিয়া। মাক এতিয়া ইনজেকশ্যন এটা দি থৈ দিছে আৰু কেইটামান টেষ্ট কৰিব লগা আছে বোলে। সেইকেইটা কৰাৰ পিছতহে গম পাম কি হৈছে। সোনকালে কৰি লোৱা নহ'লে। তাকেতো সোনকালে কৰিলে ভাল আছিল। ডক্টৰ, টেষ্টখিনি কেতিয়া কৰিব? সোনকালে কৰিলে ভাল আছিল নেকি? কৰিম। তুমি চিন্তা নকৰিবা। তোমাৰ মাক আমি ঠিক কৰি দিম। যোৱা, ৰিচেপশ্যনৰ এখন ফৰ্ম আছে, সেইখন ফৰ্মখন ফিল আপ কৰি দিয়া। ঠিক আছে ডক্টৰ। আৰু এতিয়া পেচেণ্টক অলপ ৰেষ্ট ল'ব দিয়া। বাহিৰত গৈ বহি থাকা তোমালোক। ঠিক আছে ডক্টৰ। গৌতম, ব'লা। বৌ, মাজনীক ক'ত থৈ আহিছা? তাইক ওচৰৰ ঘৰৰ খুৰীহঁতৰ ঘৰত থৈ আহিছোঁ। হস্পিটেলত আনিব ভাল লগা নাই, সেইটোহে তাইক থৈ আহিলোঁ। ঠিকে কৰিছা দিয়া। দাদা গম পায়নে নাই? দাদালৈ ফোনটো কৰিছিলোঁ, ফোনে লগা নাই। ময়ো কৰি চাম ৰ'বা। অঁ ডক্টৰ, ৰিপৰ্টবোৰ আহিলনে? ৰিপৰ্টকেইটা আহিলে ঠিকে আছে, কিন্তু এটা প্ৰব্লেম হ'ল। কি প্ৰব্লেম ডক্টৰ? প্ৰব্লেমটো বহুত আগৰ পৰাই আছে, তোমালোকক কোৱাহে নাছিলোঁ, কাৰণ তোমাৰ মায়ে ক'বলৈ মানা কৰিছিলে। তোমাৰ মাক মই বহুত বুজাইছিলোঁ,
তোমালোকক কোৱাৰ কাৰণে কথাটো, কিন্তু তোমাৰ মায়ে নক'লে। ডক্টৰ মাৰ হৈছে কি? হয় ডক্টৰ, কওকচোন কি হৈছে? তেওঁৰ কিডনী এটা বেয়া হৈছে। কিন্তু কেনেকৈ হ'ল এইবোৰ? ডক্টৰ আপুনি মিছা কৈছে ন, মাৰ এনেকুৱা হ'ব নোৱাৰে। তোমাৰ মাৰ আগৰ পৰাই এই বেমাৰটো হৈছিলে। তোমাৰ মায়ে তোমালোকৰ পৰা লুকাবৰ বাবে ইমান দেৰি হৈ গ'ল। যিমান পাৰা সিমান সোনকালে কিডনী এটাৰ ব্যৱস্থা কৰা, নহ'লে বহুত দেৰি হ'ব। আমাৰ হস্পিটেলত বিচাৰ কৰা, যদি পোৱা ভালে কথা, নাপালে বাহিৰৰ পৰা হ'লেও বিচাৰি লৈ আহিবা। যোৱা এতিয়া সোনকালে। ইয়াত আৰু মাৰ কি হৈ গ'ল? কিডনী না আমি ক'ত বিচাৰি পাম এতিয়া? পৰি বিচাৰিব লাগিব, যেনেকৈ হ'লেও মাইক কিডনীটো দিব লাগিব। যেনেকৈ হ'লেও কিডনীটো মই বিচাৰি আনিম। মাক যেনে তেনে হ'লেও মই বচাম। গৌতম, তুমি ভাঙি নপৰিবাচোন, মা ঠিক হৈ যাব। এতিয়া যোৱা, কিবা এটা ব্যৱস্থা কৰা। যোৱা গৌতম, এতিয়া এনেকে বহি লাভ নাই। মই এতিয়া ভাঙি পৰিলে নহ'ব, মই মাক যেনেকৈ হ'লেও বচামেই। বৌ, তুমি চিন্তা নকৰিবা, মা ঠিক হৈ যাব। চুপ থাক তই, তোৰ কাৰণে মাৰ এই অৱস্থা হৈছে। মোৰ কাৰণে? মই আৰু কি কৰিলো? আহা হা, তাই যেন একোৱে নাজানে, এতিয়া নাজানা ভান নধৰিবি বুলি কৈছো তই। তই যদি আজি গৌতমৰ লগত বিয়া হৈ আমাৰ ঘৰখন নোসোমালি হয়, মাৰ এই অৱস্থা নহ'ল হয়। তোৰ কাৰণে গৌতমে সেইখন ঘৰ এৰি আহিলে, সেইটো কাৰণে মায়ে ডেইলি টেনশ্যনত থাকে, খোৱা বোৱা আনকি বন্ধ কৰি দিলে, কেৱল তোৰ কাৰণে। কিন্তু বৌ, মইতো গৌতমক কোৱা নাছিলো মোৰ লগত সিও ঘৰখন এৰি আহক বুলি, সি নিজেহে গৈছে। তই গৌতমক মনে মনে ফুচুলা ৰাখিছ, আৰু তই এতিয়া মোৰ আগত নজনা এক্টিং কৰি আছ তই। শুন, তোক মই এটা কথা চিধা চিধি কৈ দিছো, যদি মাৰ কিবা এটা হয় তোক কিন্তু মই সোধাই নেৰো। এতিয়া আঁতৰ হ মোৰ চকুৰ আগৰ পৰা, তোৰ মুখ চাবলৈ মোৰ ইচ্ছা নাই। বাইদেউ, আপুনি কিয় এনেকে কৈছে? মোৰ মাৰ বিষয়ে অলপো বেয়াকৈ নাভাবো। হ'ব, তই এতিয়া যা ইয়াৰ পৰা। গৌতম, তুমি আহিলা? কি হ'ল গৌতম, কিডনী পালানে? নাই পোৱা বৌ, হস্পিটেলতো চালো, নাপালো। বাহিৰতো বহুত ঠাইত বিচাৰি আহিলো, ক'তোৱে নাপালো। তেন্তে কি হ'ব এতিয়া? গৌতম, পালানে কিডনী? নাপালো ডক্টৰ, সকলোতে বিচাৰিলো, ক'তোৱে নাপালো। এইটো বহুত ডাঙৰ প্ৰব্লেম হ'লচোন। টাইমো নাই কিন্তু আমাৰ হাতত এতিয়া বেছি, আৰু 3 ঘণ্টাহে আছে। 3 ঘণ্টাৰ পিছত কিন্তু আমি একো কৰিব নোৱাৰিম। তোমাৰ কোনোবা বন্ধু আছে যদি সুধি লোৱা, সিহঁতে জানিবও পাৰে। মোৰ এজন এনেকুৱা বন্ধু আছে, তাকে সুধি আহোঁ ৰ'বা ফোন কৰি। বৌ, তুমি দাদাক ফোন কৰি ক'বাচোন অলপ সোনকালে আহিব। এতিয়া সেই দাদাকক বিচাৰিছে, তেওঁ হেনো তেতিয়াহে খৰচখিনি গোটেই দিব লাগিব। নাই নাই, মই এইটো হ'ব নিদিওঁ, কাৰণ আমাৰ মাজনীতো ভৱিষ্যত আছে। টকাখিনি যদি গোটেই ইয়াতে ঢালি দিওঁ, মাজনী কি হ'ব পিছত? বৌ, কি ভাবিছা? নাই নাই, একো ভবা নাই, মই দাদাক ফোন কৰি কৈ দিম দিয়া, সোনকালে আহিব। তুমি যোৱা। ঠিক আছে। হে প্ৰভু, মাক জলদি ঠিক কৰি দিয়া। আপুনি আপুনি আৰু ইয়াত কিয় আহিব লাগে? মই আছো নহয়। মই কিয় নাহিম? মোৰ মাৰ ইমান ডাঙৰ এটা বেমাৰ হৈছে, তুমিতো এটা খবৰ দিব পাৰা। গৌতমে ফোন নকৰিলে মই গমেই নাপালো হয়। মা এতিয়া কেনে আছে? মা এতিয়া আছে, কিন্তু কিডনী এটা বেয়া হৈছে, বিচাৰিব দিছে সোনকালে। গৌতমে তাকে বিচাৰি আছে। মাৰ লগতো যে এইবোৰ কি হৈ আছে। মাজনী ক'ত থৈ আহিছা? মাজনী ওচৰৰ খুৰীহঁতৰ ঘৰত থৈ আহিছিলে। যোৱা, তুমি তাইক চোৱা গৈ, কিবা অলপ খোৱা বস্তু দিবা। ঠিক আছে, মই এতিয়া যাওঁ। আহিলে নহয় এইটো, গোটেই পইচাবোৰ এতিয়া ঢালি দিব আৰু। মই এতিয়া কি হ'ব? কি হ'ল? যোৱা আকৌ। যাওঁ যাওঁ। তুমি পৰি নহয় নে? হয়। মোক গৌতমে সকলো কথা কৈছে, তুমি চিন্তা নকৰিবা। মা সোনকালে ঠিক হৈ যাব। তাকেতো, ভগৱানে মাক সোনকালে ঠিক কৰি দিলে হ'ল আৰু। হেল্ল' বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব, আৰু যদি ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।